নমস্কাৰ ঠাণ্ডা বতৰ জুই কিনাত বহি আছো ইয়া জুই খুৱাই আছো আৰু এপিনে মোৰ দোষ এপিনে দোষ মানে স্যাৰ এইটো দোষ মোৰ ওচৰতে বহি আছে আজি ভিডিঅ'টো বনোৱা বিশেষ একো নহয় ব্লগিং বুলিও নহয় আজি কেইটামান কথা ক'বলৈ লৈছো তো আমি সকলোৱে ফেচবুকটো চাওঁ যিসকলে মানে মোবাইল ইউজ কৰে আৰু ফেচবুকটো হ'বৰে থাকে আৰু ফেচবুকত কিছুমান এনেকুৱা বস্তু থাকে কোনে কাৰ মাইকি কলে পলালে কোনে কি কৰিলে কোনে দুবাৰ হাগিলে কোন অভিনেত্ৰী বা অভিনেতাই কি কৰিছে কি নাই কৰা এইবিলাক পোষ্ট পাই ৰাতিপুৱা বা গধূলিলৈকে এইবোৰ পোষ্ট চাই ইৰিটেট হৈ যোৱা হয় আৰু এই নিউজবিলাক চাই মানে মূৰটো হেড গৰম হৈ যায় কিন্তু আজি দুদিনমানৰ আগত হঠাতে এটা পোষ্টে মোক বৰ দৃষ্টি আকৰ্ষণ কৰিলে আৰু সেই পোষ্টটি আপোনালোকৰ আগত পাঠ কৰিব ওলাইছোঁ আৰু মানে পঢ়ি দিব ওলাইছোঁ আৰু পোষ্টটো যদি আপোনালোকে শুনি কেনেকুৱা পালে আপোনালোকে লাষ্টত কমেণ্ট দিবলৈ এনেকুৱা পোষ্টটো লিখিছে নিজৰে নিতুমনি বুলি ছোৱালী এগৰাকী আৰু খুব ভাল লাগিলে পোষ্টটো সেইটো কাৰণে মই আপোনালোকক পাঠ কৰিছোঁ প্ৰথমতে তাই লিখিছে নপঢ়াকৈ কমেণ্ট নকৰিব এবাৰ পঢ়িছোঁ সকলোৱে কৈ আছে নতুন বছৰ বুলি ক'তো ফুৰিবলৈ নোযোৱা যাবলৈ আমাৰো মন যায় কিন্তু যাম বুলি ভাবিলেই আমি যাব নোৱাৰোঁ আমাৰ ওপৰত দায়িত্ব থাকে এখন হস্পিটেলৰ পেচেণ্টৰ ওপৰত কেতিয়াবা লগবোৰে পৰিয়ালে কয় তই নাৰ্ছৰ চাকৰি ইনে কৰিবি ক'তো যাওঁ বুলিও যাব নোৱাৰোঁ বিহু পূজা বুলি এদিন ছুটি নাই তেতিয়া ভাবোঁ কথাটো মই কি সঁচাই নাৰ্ছৰ চাকৰিটো ইনে কৰিছিলোঁ নিজৰ বেছিভাগ সময়চোন আমি নাৰ্ছবোৰে হস্পিটেলতে দিব লগা হয় না বিহু বুলি ঘৰ যাব পাওঁ না পৰিয়ালৰ কাৰোবাৰ বিয়া এখন খাব যাব কিন্তু মনলৈ সাহস আহে তেতিয়া যেতিয়া আমি কৰা কামক আমাৰ মানুহে শলাগ লয় ঔটিৰ ৰুমৰ পৰা যেতিয়া সুস্থ সবল কেঁচুৱা এটি কোলাত তুলি আনি কেঁচুৱাৰ দেউতাকৰ হাতত তুলি দিব পাৰোঁ তেতিয়া কেঁচুৱাটোৰ দেউতাকৰ ধন্যবাদ সূচক কথাখিনিয়ে আমাক যি সুখ দিয়ে সেইকণৰ সমান সুখ পৃথিৱীৰ ক'তোৱে নাই এই ঠাণ্ডা ৰাতি উজাগৰে থাকি যেতিয়া ৰোগীবোৰৰ নামত দি দিওঁ তেওঁলোকৰ যত্ন লৈ উজাগৰে থাকি সম্পূৰ্ণ সুস্থ হৈ তেওঁলোকে আমাক যেতিয়া সেয়া উজাৰি আশীৰ্বাদ দি যায় সেই সুখখন জানো অইন ক'ৰবাত আছে বহুতে কয় নাৰ্ছে হেনো লেতেৰা বস্তু চুবলৈ লেতেৰা বস্তু কি সন্তান জন্ম দিয়া মাতৃ তেজৰ চকুৰে নে এক্সিডেণ্ট হৈ অহা মানুহৰ জাম বান্ধি যোৱা তেজ পোনে মাতৃ গৰ্ভৰ পৰা তেজেৰে লুতুৰি পুতুৰি হৈ অহা সন্তানক যেতিয়া আমি হাতেৰে তুলি লওঁ এক অজান ভয়ত আমাৰ বুকু কঁপি থাকে আমাৰ প্ৰথম কাম হয় তেতিয়া মাকৰ লগত সংলগ্ন হৈ থকা নাড়ীডাল কাটি সন্তানক একেডাল নাড়ীৰ পৰা বিচ্ছিন্ন কৰা যিবোৰ মানুহে কৈ থাকে নাৰ্ছ লেতেৰা বস্তু চুৱে বুলি সেইসকলক সুধিছোঁ সাহস আছে জানো আপোনালোকৰ কোনে জন্ম পোৱা তেজেৰে লিপিত খাই থকা কেঁচুৱাটোক কোচত তুলি ল'ব আৰু এদিন আপোনালোকেও জানো এনেকৈ তেজেৰে লিপিত খাই থকা দেহাটোৰে এই পৃথিৱীখনলৈ অহা নাছিল আৰু এক্সিডেণ্ট হৈ অহা মানুহৰ যেতিয়া আমি ড্ৰেছিং কৰোঁ জ্বলি অহা মানুহ এজনৰ যেতিয়া আমি ড্ৰেছিং কৰিব লগা হয় কিমান উৎকট গোন্ধ ওলায় যি গোন্ধে মাস্কও ৰখাব নোৱাৰে আমি জানো কিমান কষ্ট হয় তেতিয়া মানুহ পূৰা গোন্ধ এটা গোটেই দিনটো নাকত লাগি থাকে কিন্তু আমি অসুখী নহওঁ কিয় জানে কাৰণ আমাক ভগৱানে শক্তি দিছে এইবোৰ সহিবলৈ নিজৰ কামবোৰ কৰি যাবলৈ কোনো চিনা জনা নথকা সম্পূৰ্ণ অচিনাকি লোকৰ মৰমেৰে আদৰেৰে ধৈৰ্যৰে যত্ন ল'বলৈ সকলোৰে কাৰণে সম্ভৱ নহয় এই পুহমহীয়া ঠাণ্ডাত ৰাতিত টোপনি ক্ষতি কৰি ৰোগীৰ সেৱা কৰাটো কষ্ট আমাৰো হয় কিন্তু সেই কষ্টক আমি কষ্ট বুলি নাভাবোঁ কাৰোবাৰ যত্ন লৈ আমি তেওঁলোকৰ মুখত হাঁহি আনি দিব পাৰিলে আমি সকলো কষ্ট পাহৰি যাওঁ এবাৰ নিজৰ জ্বৰ হৈ থকা ল'ৰাটোক দেখুৱাবলৈ অহা বৰমা এগৰাকীয়ে যাওঁতে কৈ গৈছিল তোমালোক নাৰ্ছবোৰে কোনো তেজৰ সম্বন্ধ নোহোৱা মানুহৰ ইমান যতন লোৱা ইমান মৰমত আপডাল কৰা তোমালোকে নিজৰ আপোনবোৰৰ কিমান যতন ল'বা কথাটো ভাবিলেচোন ভালেই লাগে অচিনাকি এই বৰমাগৰাকীৰ কথাখিনিয়ে আমাক কিমান উৎসাহিত কৰিছে আৰু নিজক লৈ মই ইমানখিনি গৌৰৱ কৰিব পাৰোঁ অচিনাকি লোকক যদি ইমান মৰমত যত্ন ল'ব পাৰিছোঁ তেনেহ'লে সম্পূৰ্ণ অচিনাকি ঘৰ এখনক মৰমত আপোন কৰি ল'বলৈ মোৰ বেছি পৰ নালাগে সুখত ৰাখিব পাৰিম সকলোকে ইয়াতকৈ আৰু কি লাগিছে এজনী ছোৱালী হিচাপ মাহৰ শেষত দৰমহাকেইটা পাওঁ আমি মাহৰ শেষত দৰমহাকেইটা পাই আমি যিমান সুখী হওঁ তাতোতকৈ বেছি সুখী হওঁ অচিনাকি মানুহবোৰৰ মৰম শুনা আশীৰ্বাদৰ সূচক কথাবোৰ
ধন্যবাদ ভগৱান তোমাক আমাক যে ইমানখিনি শক্তি সাহস দিছা কিছুমান মানুহৰ সমালোচনাবোৰ শুনিও নাভাগৰি নিজৰ কামবোৰ কৰি যাবলৈ সদায় থাকিবা পৰ সাহস হৈ লগত আৰু সেইসকল লোকক কোটি কোটি ধন্যবাদ যিসকলে আমাৰ কষ্টবোৰ বুজি পায় আমাৰ কামক সন্মান কৰি আগুৱাই যাবলৈ আমাক উৎসাহিত কৰে বহুত বহুত ধন্যবাদ আপোনালোকলৈ পুনৰাই নিজৰ নিতুমণি আপোনালোকে শুনি কেনেকুৱা পালে জনাবচোন আৰু মোৰ লিখনিৰ বৰ ভাল লাগিলে সেইকাৰণে আপোনালোকৰ মাজলৈ মই ঠেলি দিছোঁ ধন্যবাদ